নকছাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ কা বিৰোধী প্ৰতিবাদ পুনৰ নকছাৰীত কা বিৰোধী প্ৰতিবাদত জাঙুৰ খাই উঠিল সদৌ অসম ছাত্ৰ সন্থা। সমগ্ৰ অসমৰ জনতা আৰু জাতীয় সংগঠনসমূহৰ প্ৰতিবাদক ভৰিৰে গছকি চৰকাৰখনে যি কা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে আজি নকছাৰীত আঞ্চলিক ছাত্ৰ সন্থাই কলা পতাকা প্ৰদৰ্শন কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। কোনো কাৰণতে কাম মানি লোৱা নহ'ব বুলি ছাত্ৰ সংগঠনটোৱে গৰজি উঠে আৰু বিজেপি চৰকাৰ মুৰ্দাবাদ, মুখ্যমন্ত্ৰীৰ কাম নাই, নৰেন্দ্ৰ মোদীৰ কাম নাই, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ আদি ধ্বনিৰে অঞ্চল কঁপাই তোলে। নাগৰিকত্ব আইন বাতিল নকৰা পৰ্যন্ত এই আন্দোলন অব্যাহত থাকিব বুলি সংগঠনটোৱে চৰকাৰক হুংকাৰ প্ৰদান কৰে। অতি শীঘ্ৰেই এই জাতিধ্বংসী আইন বাতিল কৰিবলৈ চৰকাৰক আহ্বান জনায়। অন্যথা এই আন্দোলন তীব্ৰতৰ হোৱাৰ কথাও সংগঠনটোৱে চৰকাৰক সকীয়াই দিয়ে। এই সন্দৰ্ভত নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য গগৈয়ে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰলৈ হুংকাৰ প্ৰদান কৰে। নকছাৰীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই দেওবাৰ চাৰিআলি মাজমজিয়াত আমি আজি কলা পতাকা উত্তোলনেৰে আচলতে কা বিৰোধীৰে আছে ইয়াতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। এটা কথা আপোনালোকে সকলোৱে জ্ঞাত যে আচলতে অসমীয়া খিলঞ্জীয়া ৰাইজৰ কোনো কথা আচলতে নুশুনি বা আচলতে অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি যি আচলতে ভাবুকি সৃষ্টি কৰিব সেই কথা আচলতে গুৰুত্ব নিদিয়ে চৰকাৰখনে নিজে আচলতে বলপূৰ্বভাৱে আচলতে অসমীয়া জাতিৰ ওপৰত আচলতে জাতিধ্বংসী কা এই কলা আইনখন আচলতে জাপি দিছে। এই কথা কোনো কাৰণতে আমি ছাত্ৰ সন্থা গ্ৰহণ কৰিব পৰা নাই, কেতিয়া আচলতে মানি নলওঁ। এটা কথা স্পষ্ট যে আচলতে এইখন চৰকাৰে আচলতে যিখন চৰকাৰে জাতি মাটি ভেটি কথা কয় তেওঁলোকে আচলতে এতিয়া আকৌ অসমীয়া ভাষা সাহিত্য সংস্কৃতি ধ্বংসত আচলতে উঠিবই লাগিছে। গতিকে এটা কথা স্পষ্ট যে এই চৰকাৰখনে কিন্তু এই আইনখন বাতিল কৰিব লাগিব আৰু বাতিল নকৰা পৰ্যন্ত কিন্তু আমাৰ সংগ্ৰাম তীব্ৰ হ'ব, এইটো স্পষ্ট কথা। আৰু তাৰ লগে লগে এটা ঠাইত সংযোগ কৰিব লাগিব, যিহেতু আপোনালোকে গম পায় যে উত্তৰ পূৰ্বাঞ্চলত যদি আন ৰাজ্যসমূহত পাৰে যদি কাখন আচলতে বেয়া তেতিয়া আচলতে অসমৰ কাৰণে কিয় বেয়া লগা কিন্তু তেওঁলোকে আচলতে প্ৰশ্নৰ উত্তৰ দিব লাগিব। আমি জানো যে আচলতে মণিপুৰত আচলতে ইনাৰল পাৰ্মিটৰ ব্যৱস্থা নাছিল, যেতিয়া আচলতে কা আন্দোলন তীব্ৰতৰ ৰূপ ল'লে তেতিয়া কিন্তু মণিপুৰত আচলতে যাচি দিলে যে ইনাৰল পাৰ্মিটত প্ৰৱৰ্তন কৰিলে। গতিকে অসমে আচলতে উত্তৰ পূৰ্বে কেতিয়া এই কাখন মানি লোৱা নাছিলে, মানি নলয় আৰু আগতো দিনবিলাক আচলতে মানি লোৱা নহ'ব। গতিকে শীঘ্ৰে আচলতে কাখন বাতিল কৰি তেওঁলোকে আচলতে আমাৰ জনগণৰ প্ৰতিবাদক তেওঁলোকে আচলতে যদি কেৰেপ নকৰে তেতিয়াহ'লে কিন্তু অনাগত দিনত ইয়াতকৈ আচলতে তীব্ৰ আন্দোলন হ'ব, স্পষ্ট কথা। যিকোনো মূল্য বিনিময়ত আচলতে কলা আইনখন কিন্তু তেওঁলোকে চৰকাৰে কিন্তু বাতিল কৰিব লাগিব, এইটো স্পষ্ট কথা।